গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি 28 ছেপ্টেম্বৰ 2025 দেওবাৰ। প্ৰিয় দৰ্শক, পঞ্জিকা অনুসৰি আজি আহিন মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি, নক্ষত্ৰ হ'ব জ্যেষ্ঠা আৰু যুগ হ'ব আয়ুষ্মান যুগ, যিটোৱে সাফল্য, সফলতা আৰু শুভ ফলাফল কঢ়িয়াই অনা বুলি বিবেচিত হৈছে। ধনুৰাশিত আজি চন্দ্ৰই সংক্ৰমণ কৰি আছে। এই গ্ৰহৰ অৱস্থানে 12টা ৰাশিৰ সকলোবোৰতে বেলেগ বেলেগ প্ৰভাৱ পেলাব। গতিকে আপোনাৰ দিনটো কেনেকুৱা হ'ব আৰু কি কি ব্যৱস্থাই আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি আশা আৰু নতুন সুযোগেৰে ভৰি পৰিব। ৰাতিপুৱাৰ পৰাই আপুনি শক্তিশালী আৰু আত্মবিশ্বাস অনুভৱ কৰিব। কাৰ্যালয় আৰু ব্যৱসায়ত নতুন নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব আৰু সেইবোৰ উৎকৃষ্টতাৰে সম্পূৰ্ণ কৰিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব, যাৰ ফলত পদোন্নতি বা আৰ্থিক লাভ হ'ব। সামাজিক দৃষ্টিকোণৰ পৰা আপুনি মনমোহা আৰু যোগাযোগ্যক্ষম হ'ব। আপুনি নতুন মানুহৰ সংস্পৰ্শলৈ আহিব আৰু এই যোগাযোগ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। অৱশ্যে আৱেগিক উঠানমা পৰিহাৰ কৰক। কেতিয়াবা সৰু সৰু কথাবোৰক লৈ আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ শান্ত স্বভাৱেৰে সেইটো চম্ভালিব। সন্ধিয়ালৈকে আপোনাৰ শক্তি অলপ কমি যাব পাৰে, গতিকে পৰ্যাপ্ত জিৰণি লোৱাটো প্ৰয়োজন। আৰ্থিক বিষয়বোৰ স্বাভাৱিক হৈ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। আপুনি আজি ৰঙা চন্দনৰ তিলক লগাই ভগৱান হনুমানক আপুনি যিহেতু পূজা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি পৰিয়াল, সম্পত্তি, আৰ্থিক বিষয়ত ভাৰসাম্য ৰক্ষাৰ দিন। আপুনি আপোনাৰ পিতৃৰ বা মাতৃৰ বা বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায় লাভ কৰিব। পুৰণি বিনিয়োগৰ বা সঞ্চয় পৰিকল্পনাই আজি লাভৰ ইংগিত দিয়ে। কৰ্মক্ষেত্ৰত অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে, যিবোৰ আপুনি সহজেই চম্ভালিব। অৱশ্যে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। অবাঞ্ছিত মন্তব্যই বিবাদৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই দিনটো লাভজনক হ'ব, বিশেষকৈ মাটি, সম্পত্তি বা বাহনৰ সৈতে জড়িত বিষয়ৰ বাবে। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটালে মনত শান্তি আহিব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু বেছিকৈ মিঠাই খোৱাৰ পৰা বিৰত থাকক। আজি আমি যিহেতু আপোনাৰ মিঠাই খালে আপোনাৰ যিহেতু স্বাস্থ্যত অলপ অসুবিধা হ'ব পাৰে, তো আপুনি বিৰত থাকিলে আপোনাৰ কাৰণে শুভ হ'ব। আপুনি যিহেতু লক্ষ্মী দেৱীক পদুম ফুল আগবঢ়ালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি উৎসাহ আৰু সৃষ্টিশীলতাৰে ভৰি পৰিব। আজি আপোনাৰ চঞ্চলতা আৰু যোগাযোগৰ দক্ষতাও ডাঙৰ ভূমিকা ল'ব। যদি আপুনি নতুন প্ৰজেক্ট বা কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আজিৰ দিনটো অনুকূল সময়। ৰাজহুৱা আৰু সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ লাভজনক হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি বা নতুন দায়িত্ব লোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট আৰু লাভজনক চুক্তিৰ সম্ভাৱনা থাকে। অৱশ্যে কেতিয়াবা মনলৈ আহিব পাৰে ম্লান চিন্তা। নিজকে মনোনিৱেশ আৰু শান্ত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। সন্ধিয়া বন্ধু বান্ধৱীক লগ পোৱাৰ বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিয়ে সুখ আৰু নতুন শক্তি কঢ়িয়াই আনিব। আপুনি গৰু এজনীক সেউজীয়া যিহেতু ঘাঁহ খুৱাব আৰু ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি এটা স্পৰ্শকাতৰ আৰু সতৰ্ক দিন হ'ব। আপোনাৰ আৱেগ অধিক সক্ৰিয় হ'ব। ঘনিষ্ঠ সম্পৰ্কত অসন্মতিৰ সম্ভাৱনা থাকিব পাৰে। আপোনাৰ যোগাযোগত সংযম ব্যৱহাৰ কৰক আৰু আনৰ কথা ভালদৰে শুনা। আৰ্থিক দিশত অপৰিকল্পিত খৰচৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বাজেটক মনত ৰাখি পদক্ষেপ লওক। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সতৰ্কতাই আপোনাক সফলতা কঢ়িয়াই আনিব। সৰু সৰু স্বাস্থ্যজনিত সমস্যা যেনে গেছ বা এচিডিটি হ'ব পাৰে। সন্ধিয়া প্ৰাকৃতিক স্থান বা মন্দিৰত সময় কটালে মানসিক শান্তি লাভ কৰিব। আপুনি চন্দ্ৰদেৱক যিহেতু কেঁচা গাখীৰ আগবঢ়াই মুকুট এটা পিন্ধিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি ইতিবাচক লক্ষণেৰে ভৰা এক উজ্জ্বল আৰু উপকাৰী দিন। আপোনাৰ আত্মবিশ্বাসে আনক আপ্লুত কৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব আৰু সেইবোৰ সফলতাৰে পালন কৰিব। সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক বিষয়বোৰ শক্তিশালী হ'ব। বিনিয়োগ বা চুক্তিৰ ফলত লাভ হ'ব পাৰে।
স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক ভাগৰ পৰিহাৰ কৰক। কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। সন্ধিয়া শিল্প বা সৃষ্টিশীল কামত লিপ্ত হ'লে শিথিলতা আহিব। আপুনি সূৰ্যদেৱক পানী আগবঢ়াই এটা ৰঙা কাপোৰ এখন মন্দিৰত আপুনি দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাখি যদি চোৱা হয় কন্যা ৰাশি, আজি হ'ব আপোনাৰ যিহেতু ভাৰসাম্য আৰু সংযমেৰে ভৰা দিন। কৰ্মক্ষেত্ৰত আপুনি শান্ত আৰু স্থিৰ গতিৰে আগবাঢ়ি যাব। অসুবিধা হ'লে ধৈৰ্য ধৰিব। হঠাতে আৰ্থিক লাভৰো সম্ভাৱনা আছে যদিও বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। ঘৰত সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি আপোনাৰ বুদ্ধিৰে সমাধান কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক ভাগৰ পৰিহাৰ কৰক। সন্ধিয়া আপোনজনৰ লগত সময় কটালে মনলৈ আনন্দ কঢ়িয়াই আনিব। যিহেতু আপুনি পাৰিলে দেৱী দুৰ্গাক হালধীয়া ফুল আগবঢ়াওক আৰু বুট দালি আপুনি দান কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি, আজি আপোনাৰ জীৱনত পৰিৱৰ্তন বা বতাহজাক অনুভৱ কৰিব। পুৰণি বন্ধু বা চিনাকি মানুহে আপোনাৰ লগত হঠাতে সংযোগ স্থাপন কৰিব পাৰে। আপুনি আপোনাৰ কৰ্ম পৰিৱৰ্তন বা নতুন দায়িত্বৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি নতুন দিশৰ কথা চিন্তা কৰিছে, তেন্তে আজি এটা শুভ সময়। মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব আৰু আপোনাৰ জ্ঞানে তেওঁলোকক আপ্লুত কৰিব। অৱশ্যে মিছা প্ৰতিশ্ৰুতিৰ পৰা সাৱধান হওক। আপোনাৰ আৰ্থিক খৰচৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। আপোনাৰ সামাজিক আৰু পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব। আপুনি পাৰিলে ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত আগবঢ়াই শুকুৰবাৰে দৈ আৰু চেনি বিতৰণ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, আজি প্ৰভাৱ আৰু সফলতাৰ দিন। কৰ্মক্ষেত্ৰ আৰু সামাজিক জীৱন দুয়োটাতে আপোনাৰ প্ৰভাৱ বিস্তাৰিত হ'ব। আপুনি ঊৰ্ধ্বতন বিষয়া আৰু সহকৰ্মীৰ পৰা সমৰ্থন লাভ কৰিব। অংশীদাৰিত্ব বা মিত্ৰতাৰ বাবে সময় অনুকূল, কিন্তু লুকাই থকা গোপনীয়তাৰ প্ৰতি সাৱধান হওক। পৰিয়ালৰ পৰিৱেশ আন্তৰিক হ'ব। পুৰণি বিবাদৰ সমাধান হ'ব পাৰে। আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত সাৱধান হওক। খৰখেদা এৰক। আপুনি মানসিকভাৱে শক্তিশালী হৈ থাকিব। যোগাযোগ, লেখা বা কলাত্মক কামত আপুনি সফলতা লাভ কৰিব। আপুনি যিহেতু আপুনি শিৱলিংগ পানী আগবঢ়াওক আৰু মংগলবাৰে ৰঙা কাপোৰ এখন আপুনি দান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, আজি সফলতা আৰু প্ৰগতিৰ দিন। ধন সম্পত্তি সম্পৰ্কীয় বিষয়ত শুভ লক্ষণ উপস্থিতি থাকে আৰু ব্যৱসায় বা বিনিয়োগত লাভ সম্ভৱ, কিন্তু সাৱধানে আগবাঢ়িব। বৈবাহিক জীৱন আৰু ঘৰুৱা সম্পৰ্ক সুষম হ'ব। কৰ্মক্ষেত্ৰত বাধা আহিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্য সেইবোৰ অতিক্ৰম কৰিব। সন্ধিয়া সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু টেঙা খাদ্য পৰিহাৰ কৰক আৰু আপুনি পাৰিলে এজোপা আহঁত গছক পানী আগবঢ়াওক আৰু হালধীয়া কাপোৰ দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি, আজি বিশেষ সুযোগেৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প বা বিদেশী যোগাযোগ সম্ভৱ। শিক্ষা বা গৱেষণাৰ লগত জড়িত যিসকল আমাৰ বন্ধু বান্ধৱী আছে, হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে। অতিথিৰ কঠোৰ পৰিশ্ৰমে এতিয়া সফলতা কঢ়িয়াই আনিব। সন্তানৰ স্বাস্থ্য আৰু পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আপুনি আপোনাৰ সামাজিক জীৱনত সক্ৰিয় হৈ থাকিব। যিহেতু আপুনি ভগৱান শনিক কলা তেল বা আগবঢ়াই শনিবাৰে দুখীয়াক কলা কাপোৰ দান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, আপোনাৰ সৃষ্টিশীল ক্ষমতা আজি জিলিকি উঠিব। আপুনি শিল্প, সংগীত, লেখা বা যিকোনো সৃষ্টিশীল প্ৰকল্পৰ প্ৰতি আগ্ৰহী হ'ব। ব্যৱসায় বা বিনিয়োগত নতুন সুযোগ আহিব পাৰে, কিন্তু বিপদজনক সিদ্ধান্ত এৰক। আৰ্থিক লাভ হ'ব। আজি স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। ভাগৰুৱা বা অত্যাধিক শক্তি ব্যয় হোৱাৰ সম্ভাৱনা থাকে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ মনলৈ আনন্দ কঢ়িয়াই আনিব। আপুনি নীলা কাপোৰ পৰিধান কৰি শিৱ মন্দিৰত পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, আমি যদি শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, আজি মীন ৰাশিৰ দিনটো যদি চাওঁ, সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাৰে ভৰা। ব্যৱসায় বা কামত লাভ সম্ভৱ, কিন্তু বিৰোধীৰ পৰা সাৱধান হওক। ঘৰত অতিথি আহিব পাৰে, যাৰ ফলত পৰিৱেশটো সুখদায়ক হৈ পৰিব। সামাজিক সংযোগ শক্তিশালী হ'ব। শিশুৰ স্বাস্থ্য বা পঢ়া শুনাক লৈ চিন্তা হ'ব পাৰে। যত্ন লওক আৰু পথ প্ৰদৰ্শন কৰক। আৰ্থিক অগ্ৰগতি সম্ভৱ, কিন্তু খৰচৰ ক্ষেত্ৰত সাৱধানতা আৱশ্যক। আপুনি পাৰিলে ভগৱান বিষ্ণুক হালধীয়া মিঠাই আগবঢ়াওক আৰু কলৰ গছক পূজা কৰক। আজি যদি চাওঁ, ভাৰসাম্য আৰু সংযমেৰে ভৰা দিন। কোনো কামত খৰখেদা নকৰিব। আৰু গ্ৰহ অৱস্থানে আমাক শিকাইছে যে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে প্ৰতিটো অসুবিধা দূৰ কৰিব পাৰে।
প্ৰিয় দৰ্শক, কিছু আজি বন্ধু বান্ধৱী আমাক কেতিয়াবা কমেণ্ট কৰে যে আমি দান ক'ত দিম। তো আপোনালোকে জানি লওক যে দান যদি কোৱা হৈছে তেতিয়াহ'লে আপোনাৰ কোনো মন্দিৰত আপোনালোকে দান কৰিব পাৰে। হয় হালধীয়া কাপোৰেই হওক বা বুট দালিয়েই হওক, যিকোনো যিটো আপোনাৰ প্ৰতিকাৰ কোৱা হৈছে আপুনি এইটো কোনোবা মন্দিৰত, দুৰ্গা মন্দিৰেই হওক বা আপোনাৰ বিষ্ণু মন্দিৰেই হওক, য'ত নেকি আজি পুৰোহিত থাকে তাত আপুনি পাৰিলে দান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ যে আপুনি এই ৰাশিফল তথ্য সহায়ক বুলি বিবেচনা কৰে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলৰ ছুপাৰ টেংকছ বুটামটো ক্লিক কৰি আমাক সমৰ্থন কৰক, যাতে আপোনাৰ সৰু সৰু ধন্যবাদবোৰে আমাক আৰু ভাল ভিডিঅ' বনাবলৈ শক্তি প্ৰদান কৰে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।